হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি ৰাতিপুৱাই সেইদিনা কৰিবলৈ লোৱা স্কেটছটো উলিয়াই লৈ বহিলোঁ বাকীকণ আঁকিবলৈ। আঁকোতে মোটামুটিকৈ স্কেটছটো কমপ্লিট হৈ গ'ল আৰু অলপ ঠিক ঠাক কৰিলেই কালাৰ কৰিব পাৰিম আৰু। গা ধুই আহি মাক এম্ব্ৰইডাৰী কৰি থকা দেখি মোৰো মন গ'ল অলপ কৰিবলৈ। ইমান ডাঙৰ বেজীটো দেখি ইয়াৰনো কিমান শক্তি আছে তাকে চাবলৈ ঊল সূতাটোকে ডাবল কৰি লৈ চিলাবলৈ লাগিলোঁ। চিলাওতে শকত ঊলৰ কাৰণে বেজীটো লাগি ধৰিছিলেই। শেষত ইমান কষ্ট সহ্য কৰিব নোৱাৰি ই নিজৰ প্ৰাণ ত্যাগ দিলে আৰু ইয়াক হত্যা কৰাৰ অপৰাধত মোক টিটেনাছৰ বেজীৰে শাস্তি প্ৰদান কৰা হ'ল। বাট লাজ নথকা মই পিছৰ দিনাই ভাইটিক দি আকৌ এটা অনা কৰালোঁ। এইবাৰ আগৰ দৰে ভুল নকৰি ভালদৰে ফুলপাতবোৰ বনাব লাগিলোঁ। কমপ্লিট হোৱাৰ পিছত দেখিবলৈ এনেকুৱা হ'ল। কমপ্লিট হোৱাৰ পিছত এনেদৰে চাই আছিলোঁ যেন পদ্মশ্ৰী এৱাৰ্ডহে দিব মোক সেইটো কাৰণে। বাৰু মইতো আজি গোটেই ৰাতিয়ে চাই থাকিম। আপোনালোকে বাৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।